মিয়াৰ দপদপনি অসমত নচলে মিয়া মুছলিমৰ কথা শুনি গাছা পিটাই গেছে মানে কোনো পৰ্যায় হেনটো কথা অসমতোৰ দপদপনি চলিব নেকি কি কৈ আছ এইবিলাক দপদপনি নচলিব অসমত মিয়াৰ দপদপনি খালি মিয়াৰ কথা কৈ থাকে আপোনালোকে কেইদিনমান ধৰি চাই আছে যে এজনী ছোৱালীয়ে খালি মুছলিম এটা জাতিক টাৰ্গেট কৰি কথা কৈ আছে খালি কৈ আছে যে মিয়াৰ দপদপনি নচলিব অসমতোৰ দপদপনি চলিব নেকি খালি এনেকুৱা ভিডিঅ' বনাই আছে ধৰ্মৰ নামত ভিডিঅ' বনাই আছে মই এই ছোৱালীজনীক কওঁ যে আৰু ধৰ্মৰ নামত এটা ভিডিঅ' নবনাব আৰু এই আজি আপোনালোকক এটা এনেকুৱা ভিডিঅ' দেখাম এই ছোৱালীজনীয়ে গোটেই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছে নিজৰ ভুলৰ কাৰণে অশ্লীল ভিডিঅ' বনাই এটা ভিডিঅ' ভাল ভিডিঅ' নবনাই খালি বেয়া ভিডিঅ' বনাই কেনেকুৱা এনেকৈ জঁপিয়াই ভিডিঅ' বনাব লাগে নেকি গোটেইকেইটা জঁপিয়াই ভিডিঅ' বনাই আপোনালোকে চাব কেনেকুৱা আজি কান্দি আছে এই ছোৱালীজনীয়ে আপোনালোকক দেখাম মই অলপ পিছতে চাব গতিকে ক্ষমা কৰি দিয়ক অসমবাসী মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ক্ষমা কৰি দিয়ক আৰু কেতিয়াও খালি অলপ ভিউজ পোৱাৰ আশাত এনেকুৱা ভিডিঅ' বনা খালি ভিউজ লাগে ভিউজ মানুহে সোমাই দিব অসমৰ ৰাইজে বুজি পায়তো খালি মুছলিমৰ বিষয়ে ভিডিঅ' বনাই ধৰ্মৰ নামত ভিডিঅ' বনাই আছে ধৰ্মৰ নামত যেনে ভিডিঅ' বনাই আছে তেওঁ ভাইৰেল হ'ব বিচাৰি আছে খালি ভাইৰেল হ'ব বিচাৰ হে অসমত থাকি এনেকুৱা ভিডিঅ' বনা তই নিজে কচোন অসমীয়া নে তই নিজে অসমীয়া নেকি কেনেকৈ অসমীয়া ক'ব পাৰিছ তোৰ তাত কি আছে অসমীয়া পৰিচয় দিছ যে আমেৰিকাত থাকি আছ নেকি যে এনেকুৱা কাপোৰ পিন্ধিছ তই নিজে ক'ব পাৰিবি যে তই অসমীয়া অসমত থাকিলে কি ড্ৰেছ পিন্ধিব লাগে তই নিজে নাজান নেকি অসমত থাকিলে মেখেলা চাদৰ পিন্ধিব লাগে আৰু ক'ত আছে তোৰ তাত আৰু কি পিন্ধিব লাগে গামোচা আছে নেকি তোৰ তাত কি পিন্ধিছ যেন আমেৰিকাত থাকি আছে এনেকুৱা লাগি আছে যেন ইংলেণ্ডৰ ছোৱালী এনেকুৱা ভিডিঅ' বনাই আছ হাফ টি চাৰ্ট পিন্ধিছ আৰু কৈ আছ নিজকে অসমীয়া বুলি তই নিজে আচলতে অসমীয়া নহয় অসমীয়া কৈ আছ আকৌ ভালকৈ ভিডিঅ' বনাবি এনেকুৱা ভিডিঅ' নবনাবি গম পাইছ মই ভিডিঅ'টো কিয় বনাইছিলো হয় তো মই স্পষ্টীকৰণ দিওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ছাৰে যিখিনি ভাষ্য দিলে সেই ভাষ্যখিনিৰ আধাৰত এগৰাকী মহিলা এটা নিউজ চেনেলত কৈছিল যে আমিহে চলাই আছো অসমীয়া জাতিক আমি যদি খেতি নকৰোঁ অসমীয়া জাতি খাব নাপায় মৰি যাব অসমীয়া জাতিটো অকণমান ভিউজৰ কাৰণে কি কৰিব পাৰে আজিকালি ছোৱালীবিলাকে আপোনালোকে নিজেই চাওক কি কৰিছে অভদ্ৰ ছোৱালী এইবিলাক কি মানুহ এইবিলাক অসমত থাকে আকৌ কি কাম ড্ৰেছ পিন্ধিছে নিজেই ক'ব নোৱাৰিব কি ড্ৰেছ পিন্ধিছে এইবিলাক অসমৰ ড্ৰেছ নেকি বেলেগ যেন আমেৰিকাত থাকি আছে ইংলেণ্ডত থাকি আছে ইংলেণ্ডৰ ড্ৰেছ এইবিলাক আকৌ নিজকে অসমীয়া বুলি পৰিচয় দি আছে আমি অসমীয়া গোটেই অসমত যিবিলাক মানুহ থাকে সেই সকলো মানুহে অসমীয়া আমি যে লিখোঁ মাতৃভাষা আমি বেলেগ নিলিখোঁ আমি অসমীয়াই লিখোঁ আৰু সেই ছোৱালীজনীক কৈছোঁ নিজৰ কমেণ্ট বক্সখন খুলি চাব মানুহে কি গালি দিছে এবাৰ পঢ়ি চাব কেনেকৈ মানুহে গালি দিছে তথাপিও লাজ নাই লাজ থাকিব লাগে ইমান নিলজ্জ নেকি লাজ থাকিব লাগে নিশ্চয় মানুহ ভাল নহয় এইবিলাক ভালকৈ ভিডিঅ' বনাব লাগে নিজে শিক্ষা দিব লাগিব ভালকৈ নিজে একো কৰিব নোৱাৰে আকৌ বেলেগ ধৰ্মলৈ ভিডিঅ' বনাই আছে ভিউজ লাগে খালি ভিউজ আপোনালোকে নিজেই কওক কেনেকুৱা এই ছোৱালীজনী মই একো নকওঁ গতিকে আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ক্ষমা কৰি দিয়ক আৰু কেতিয়াও